নমস্কাৰ। আজি এটা ব্যতিক্ৰম ভিডিঅ' কৰিবলৈ আহিছোঁ। এয়া দেখিছে মোৰ পিছফালে যিটো দেখিছে মানে এয়া আমাৰ গাঁৱৰ ট্ৰেন্সফৰ্মাৰ, মানে এয়া আমাৰ গাঁৱৰ মানে প্ৰধান সমস্যা। এইটো আমাৰ অকল গাঁৱৰ সমস্যা নহয়, আমাৰ ইয়াৰ মানে কি প্ৰায় 2 কিলোমিটাৰ যিমান কি ট্ৰেন্সফৰ্মাৰ আছে ন, প্ৰত্যেকটোৰে অৱস্থা মানে ঠিক এনেকুৱা, মানে কোনো ধৰণৰ প্ৰটেকশ্যন নাই, কোনো ধৰণৰ কাটাৰ ব্যৱস্থা নাই। দেখিছে মানে কেনেকুৱা এটা বিপদসংকুলভাৱে ইয়াত মানে ওলমি আছে তাঁৰবিলাক। কিন্তু নাই হওক, হঠাতে গাড়ীখন এক্সিডেণ্ট হ'ল, মানুহ এজন যদি পৰি যায়, ইয়াত কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ব। বা যদি গৰু যদি ইয়াত মানে কি যদি খোজাই গা চা, মানে কি বিদ্যুতে কাকো চিনি নাপায় আপোনাৰ। গতিকে দেখিছে কিমান বিপদসংকুলভাৱে ইয়াত তাঁৰবিলাক ওলমি আছে। এয়া দেখিছে এইটো বালাগাঁৱৰ ট্ৰেন্সফৰ্মাৰ, সকলোতে একেই ছবি, একেই পৰিৱেশ, মানে পৃথক নহয়, ব্যতিক্ৰম নহয়, সকলো একেই একদম। এইটো গাঁওকৰীয়া চুপা পানখেতিবাৰৰ ট্ৰেন্সফৰ্মাৰ, কোনো ধৰণৰ মানে প্ৰটেকশ্যন নাই ইয়াত, মানে কোনো ধৰণৰ কাটাৰ ব্যৱস্থা নায়েই একদম। এইটো বৰকুঢ়িয়াৰ ট্ৰেন্সফৰ্মাৰ, সকলোতে আপোনালোকে একেই ছবি দেখিবলৈ পাব, কোনো ধৰণৰ হেৰি নাই। চৰকাৰৰ দৃষ্টিগোচৰ আজিৰ এই মুহূৰ্তলৈকে হোৱা নাই। এইটো মৰোৱাৰ মধ্যভাগৰ মেইন মাজতে, য'ত আমাৰ উৎসৱ পথাৰ বুলি কোৱা হয়, মানে একদম মেইন ৰাস্তাৰ হেৰিত কাৰো চকুত আজিলৈকে পৰা নাই, কোনো জনপ্ৰতিনিধিৰ। এইটো দেখিছে, এইটো কুমাৰপাৰা ট্ৰেন্সফৰ্মাৰ, য'ত আমি তৰমথাত সোমাই যোৱা ৰাস্তাৰ পথত মেইন ৰাস্তাতে একো নাই, এনেদৰে আজিও ৰৈ আছে। এইটো এয়া দেখিছে, এই আমাৰ নিচেই কাষত থকা আৰকুচিত কিন্তু খুব ধুনীয়াকৈ এটা প্ৰডাকশ্যন দি কিনে বনাইছে, মানে ইয়াত কাটাৰ ধুনীয়া ব্যৱস্থা আছে, ইয়াত মানে একো ধৰণৰ ক্ষয় ক্ষতি নহয় আৰু ইয়াত দেখিছে মোৰ নিচেই কাষত মানে পিছফালে লাগি থকা হেৰিটোত মানে খুব ধুনীয়াকৈ প্ৰডাকশ্যন দি কিনে ইয়াত মানে কি ৰাখিছে। ইয়াত এইটো আমাৰ নিচেই ঘৰৰ কাষৰে আৰকুচি চকত, কিন্তু ইয়াত মানে ইয়াত আপোনালোক ইয়াৰ আগত মই যিকেইটা আগত দেখুৱাইছোঁ, মানে এটাতো কাঁইটে তাৰ ব্যৱস্থা নাই, মানে কোনো ধৰণৰ প্ৰটেকশ্যন নাই। এইটো কিন্তু খুব ধুনীয়াকৈ মানে তেওঁলোকে মানে কি ৰাখিছে। আচলতে আমাৰ যিটো বৰ্তমান শক্তিমন্ত্ৰী মানে বিদ্যুৎ মন্ত্ৰী আমাৰ মানে বিমল বৰা, যাতে এইবিলাক বস্তুটো খুব ধুনীয়াকৈ তেওঁ যাতে লক্ষ্য কৰে, কাৰণ ঘটিবলগীয়া ঘটনা এটা ঘটি যোৱাৰ পিছত ইয়াৰ পৰা প্ৰটেকশ্যন লৈ কিনে একো লাভ নাই। আমি কিবা এটা নোহোৱাৰ আগতে আমি যাতে সজাগ হ'ব পাৰোঁ, যাতে মোৰ ভিডিঅ'ৰ লিংকটো বিমল বৰাৰ হেৰিত মই দিবলৈ চেষ্টা কৰিম, যদি তেওঁ মোৰ ভিডিঅ'টো চাই, যাতে এইবিলাক যাতে খুব ধুনীয়াকৈ লক্ষ্য কৰি যাতে এটা সুন্দৰ যাতে পদক্ষেপ লয় আৰু